গোৱা নে গুৱাহাটী উন্নতি নে লটি ঘটি এটেনশ্যন মুখ্যমন্ত্ৰী এটেনশ্যন মেয়ৰ মৃগেন শৰণীয়া এটেনশ্যন GMC গেলিছে গুৱাহাটী ৰাইজৰ সীমাহীন দুৰ্গতি এজাক বৰষুণতে গুৱাহাটী যায় ডুবি ৰাইজে কৈছে টিকট চিষ্টেম কৰি দিয়ক ইয়াতে সাঁতুৰিব পাৰিম আমি ৰাজহ পাব চৰকাৰে সুবিধা হ'ব ঋণ পৰিশোধ কৰিবলৈও সেইটোতো হয়ে আৰু গুৱাহাটী বুলি নহয় এতিয়া বৰ্তমান গোটেই সাগৰ হৈছে পানীৰ কাৰণে বুলি মুস্কিলে হৈছে এতিয়া ভয় লগা হৈছে মানে ৰাতিখন মানে বানপানী হ'লে যাব কেনেকৈ মানুহ ফুটপাথতো ভয় লাগে তেনেকুৱা আৰু গুৱাহাটীত এতিয়া তিনি পৌৰ সন্ত্ৰাস দেৱালীৰ বোমা ফুটাতেই য'তে ত'তে ফুটে পানীৰ পাইপ বিশুদ্ধ খোৱা পানী বিচাৰি ৰাইজে খাইছে হাবাথুৰি আনফালে আকৌ এজাক বৰষুণতেই ডুবি যায় গুৱাহাটী তাকে দেখি শুনি একাংশই এতিয়া কৈছে ভাই পলা পলা গুৱাহাটী এৰি অৱস্থাই নাই পানী এতিয়া গুৱাহাটীত থকা সমস্যা আছে পিছে ইমানৰ পিছতো মেয়ৰৰ চকুতহে নপৰে গুৱাহাটীৰ বানপানী তেওঁৰ মতে প্ৰতি বছৰে কমে বানপানী হাতীগাঁও ছাৰ্ভেটো হেনো দেখাই নাপালে বানপানী ৰাইজে কৈছে হাই ৰে হাই কতে মৰো আমি হেৰি ল'ব লগা আছে নাও ল'ব লগা আছে বিয়াগুম বিভাগসমূহেও সমাধানৰ সূত্ৰ নিবিচাৰি পলায়নৰ ৰাস্তাহে বিচাৰিছোন তাকেই যেন প্ৰমাণ কৰে GMC আয়ুক্তৰ কথায়ো GMC আয়ুক্তৰ ভাষ্য অনুসৰি ছাৰ্ভেৰ ৰাস্তাত সমস্যা আছে ৰাইজে কৈছে সমস্যাৰ বিষয়েও নকলেও হ'ব আমাক সমাধান লাগে পিছে কেইবাটাও বিভাগে মিলি কাম কৰিব লাগে বাবে সমাধান এতিয়ালৈ হৈ নুঠাৰ অজুহাত পিছে আৰু কিমান দিনলৈ চলিব অজুহাতৰ প্ৰশাসন আৰু কিমান দিনলৈ গিনিপিগ হ'ব জনতা প্ৰশ্ন বহুত উত্তৰ নাই কিন্তু আমাৰ প্ৰশ্ন থমকি নৰয় নিউজ ডেস্ক ৰিপৰ্ট কিউ নৰ্থ ইষ্ট